ইয়াতে মানুহবিলাক আচলতে অধ্যয়ন কৰাৰ প্ৰয়োজন আছে। কিবা এটা ইছ্যু ওলালে আমি কিছুমান আমাৰ মাজত কিছুমান নেগেটিভ ব্যক্তি আছে, গতিকে তেওঁলোকৰ এটাই কাম মানে অঞ্চলৰ বিভিন্ন ধৰণৰ ভাল বস্তু এটা বেয়া পথলৈ পৰিচালিত কৰা। গতিকে তাতে কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা অঞ্চলত চাপৰৰ সীমামূৰীয়া ধুবুৰী জিলাৰ চাপৰৰ সীমামূৰীয়া অঞ্চলত তাতে যোৱা বছৰ আমাৰ UPPLৰ চৰকাৰ যেতিয়া আছিলে, প্ৰমোদ বড়োৱে তেওঁ অসম চৰকাৰক এলটমেণ্ট দিছিলে 500 বিঘা ভূমি APDCLৰ এটা ডাঙৰ প্ৰজেক্টৰ কাৰণে দিছিলে। গতিকে সেই সময়তে আমি নিউজত দেখিবলৈ পাইছিলোঁ, সেইটো লৈ বহুত বিতৰ্ক হৈছিলে আৰু সেই সময়ত বস্তুটো কমপ্লিট হোৱা নাছিলে। গতিকে বৰ্তমান ইমান ডাঙৰ এটা প্ৰজেক্ট, যিটো প্ৰজেক্ট আমাৰ BTCত হোৱাৰ লগে লগে আমাৰ বিভিন্ন ধৰণৰ আমাৰ মানুহবিলাক তাতে এংগেজ হ'ব পাৰিব, কৰ্মসংস্থাপন পাব। আমি APDCLৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ আমাৰ উপকাৰ হ'ব। গতিকে ইমান এটা ভাল প্ৰজেক্ট, এই বস্তুটো অধ্যয়ন নকৰাকৈ এছাম দুষ্কৃতিকাৰী দুষ্টচক্ৰই যিসকলে নেকি BTCখন শান্তপ্ৰিয়ভাৱে চলা তেওঁলোকে ভাল নাপায়। তেওঁলোকৰ এটাই উদ্দেশ্য, হাগ্ৰামা ছাৰৰ কেনেকৈ বদনাম কৰিব লাগে, BPFৰ কেনেকৈ বদনাম কৰিব লাগে, এটাই তেওঁলোকৰ উদ্দেশ্য। আৰু সেই উদ্দেশ্য লৈ তেওঁলোকে এটা ৰাইজৰ মাজত এটা বিভ্ৰান্তকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। গতিকে আমি সেই অঞ্চলত 93টা পৰিয়াল আছে, 900 বিঘা মাটিৰ ভিতৰত মাত্ৰ 93টা পৰিয়াল আছে আৰু গোটেইখিনি মাটি চৰকাৰী মাটি। গতিকে সেই পৰিয়ালসকলৰ লগত আমাৰ BPF দলৰ নেতৃত্বই, হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত আমাৰ BPFৰ সজাতি দলে তেখেতসকলৰ লগত সুন্দৰভাৱে শান্তিপ্ৰিয়ভাৱে আলোচনা মৰ্মে আমি তেখেতসকলক সুন্দৰ এটা জাগাত মানে সংস্থাপন কৰি উঠি তাৰ পাছতহে তাতে প্ৰজেক্টটোৰ ব্যৱস্থা কৰা হ'ব বুলি আমাৰ BPF চৰকাৰে সিদ্ধান্ত কৰিছে। গতিকে কোনো ব্যক্তিক উচ্ছেদ কৰা নহয়, কোনো ব্যক্তিক মাটিৰ পৰা বঞ্চিত কৰা নহয়, কোনো ব্যক্তিক ঘৰ ভাঙি খেদি পঠোৱা নহয়। গতিকে আমাৰ BTCৰ বাসিন্দা ভাৰতীয় নাগৰিক সকলোকে তাতে সুন্দৰভাৱে সংস্থাপন কৰি উঠি প্ৰজেক্টটোৰ কাৰণে ব্যৱস্থা লোৱা হ'ব। নাই, এইটো এটা ভুল মেছেজ গৈছে। আমাৰ এছাম দল সংগঠন আছে, এছাম UPPLৰ কিছুমান ব্যক্তি আছে, সেইসকলে তেওঁলোকৰ মই প্ৰথমেই কৈছোঁ উদ্দেশ্য এটাই, BPFৰ বদনাম কৰিব লাগে, হাগ্ৰামা ছাৰৰ বদনাম কৰিব লাগে। আজি আমি ইমান ধুনীয়াকৈ আমাৰ চৰকাৰ 6 মাহ হৈছে, ইমান ধুনীয়াকৈ আমি যোৱা এছেম্বলি ইলেকশ্যনৰ আগে আগে আমি প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহক আমি মাটিৰ পট্টা দিছোঁ আৰু আমি লুকাই চুৰি কৰি দিয়া নাই। আমি ৰাজহুৱাকৈ আমি প্ৰতিটো BTCৰ সমষ্টিৰ অন্তৰ্গত এখন ডাঙৰ বিশাল আকাৰে আমি মিটিং লৈছিলোঁ। সেই মিটিঙত প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহক এজনকৈ আমি 10জন, এটা সমষ্টিত আমি 10জনকৈ মানুহক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা দিছোঁ। পৰৱৰ্তী সময়ত যিহেতুকে আমাৰ বিভিন্ন ধৰণৰ কিছুমান নিয়ম নীতি আছে, সেই নিয়ম নীতিবিলাক আমি সংশোধন কৰিব লগা আছে। ইয়াতে ট্ৰাইবেল বেল ব্লকৰ নিয়ম নীতি আছে, BTC চৰকাৰৰ নিয়ম নীতি আছে। গতিকে সকলোখিনি যাতে আমাৰ মানুহখিনিৰ যাতে অসুবিধাৰ পৰিব লগা নহয়, গতিকে এইবিলাক দিশ আমি চাই আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে সুন্দৰভাৱে যাতে পাৰ্মানেণ্ট এটা সমাধান হয়, যাতে ভৱিষ্যতে কোনো ধৰণৰ মাটি আজিৰ পাট্টা দিয়াৰ পাছত কালি যাতে কেঞ্চেল নহয়। গতিকে পাৰ্মানেণ্ট এটা সমাধানৰ কাৰণে ইতিমধ্যে আমাৰ যিখিনি ব্যৱস্থা লোৱা হৈছে, আমাৰ কোনো ধৰণৰ উচ্ছেদ নহয়, মাটিৰ পাট্টা কোনেও নোপোৱাকৈ নাথাকে। সকলোৱে যিসকলে আবেদন কৰিব, যিসকলৰ মাটি নথকা মানুহ বা কোনোবাই খাছ মাটিত আছে বা তেনেকুৱা ধৰণৰ সমস্যা আছে, সকলো ধৰণৰ সমস্যা আমাৰ BPF চৰকাৰে হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত আমি সমাধান কৰিম। ইয়াতে কোনো ওদালগুৰি বুলি কথা নাই, BTCৰ কোনো এটা ব্যক্তিয়ে যাতে এই বিষয়টো লৈ শংকিত হ'ব নালাগে। আমি সম্পূৰ্ণ নিৰাপদে আমি সকলোকে লৈ শান্তিত আমি বসবাস কৰিম। আমি সকলো ধৰণৰ মাটিৰ সমস্যা যাতে আমি সুন্দৰভাৱে আমি সমাধান কৰিব পাৰোঁ, এই বিষয়ে হাগ্ৰামা ছাৰে বহুত ভাল পদক্ষেপ লৈছে। ইয়াতে হাগ্ৰামা ছাৰৰ ওপৰত সকলো মানুহে বিশ্বাসত ল'ব লাগে। আমি 4.5 বছৰ সন্মুখত আছে। আমাক হাগ্ৰামা ছাৰে যিখিনি কথা ইলেকশ্যনৰ আগত কৈ গৈছে ইতিমধ্যে দেখিবলৈ পাব আৰু এই দুষ্কৃতিকাৰীসকলক আমি উচিত জবাববিলাক আমি এটাকৈ দি থাকিব পাৰিম। সকিয়নি জাতীয় সংগঠন সকলো নহয়, বহুত জাতীয় সংগঠন বুলি ক'লে বহুত সংগঠন আছে। আমাৰ
আমচু আছে, এবি আমচু আছে আদি কৰি আৰু কেইবাটাও সংগঠন আছে যিসকল সমাজৰ লগত সম্পৰ্ক থকা সংগঠন। এনেকুৱা কিছুমান সংগঠন আছে, এই সকিয়নি দিয়া সংগঠন, তেওঁলোকৰ কামেই হ'ল সকিয়নি দিয়া। গতিকে তেখেতসকলে তেখেতসকলে ভাবে এই সকিয়নিক কোনোবাই ভয় কৰিব। গতিকে তেখেতসকলক ওলোটাই মই সকিয়নি দিব খুজিছোঁ। তেখেতসকল এই সংগঠনটোৰ মুৰব্বী আমাৰ BTCৰ বাসিন্দা নহয়। আমি বিভিন্ন সময়ত দেখিবলৈ পাওঁ ইলেকশ্যন অহাৰ লগে লগে তেখেতসকলে BTCৰ মূল দায়িত্ব হিচাপে লৈ আগবাঢ়ি ঘূৰি ফুৰি থাকে। গতিকে তেখেত BTCৰ বিষয়ে BTCক লৈ তেখেতক কোন অভিভাৱকে কোনজন BTCৰ নাগৰিকে তেখেতক দায়িত্ব দিছে যে BTCত তেওঁ নেতৃত্ব দিব লাগে, তেওঁ আমাৰ সমাজৰ আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ হৈ মাত মাতিব লাগে বুলি তেখেতক কোনজন পৰিয়ালে কোনজন ব্যক্তিয়ে তেখেতক এইখিনি দায়িত্ব দি থৈছে। গতিকে আমি জনামতে কোনেও দিয়া নাই। গতিকে তেওঁ নিজাববীয়াকৈ স্বয়ম্ভূ হিচাপে এটা দল খুলি তেওঁ এই নেতৃত্ব বহন কৰি আছে। গতিকে এই নেতৃত্ব আমি BTCৰ কোনো নাগৰিকে কোনো বাসিন্দাই আমি তেখেতসকল সংগঠন বা তেখেতক আমি একচেপ্ট নকৰোঁ, গ্ৰহণ নকৰোঁ। গতিকে আমি তেখেতক সকীয়াই দিব খুজিছোঁ যে আমি শান্তিত বসবাস কৰি আছোঁ। 2008ত এবাৰ গোষ্ঠী সংঘৰ্ষ হৈ গৈছিলে। গতিকে সেই গোষ্ঠী সংঘৰ্ষটো তেখেতৰ বিভিন্ন ধৰণৰ অভিযোগ আছে এই গোষ্ঠী সংঘৰ্ষ লৈ। গতিকে পুনৰবাৰ যাতে BTCত কোনো ধৰণৰ অশান্তিৰ পৰিৱেশ যাতে নহয়, তেওঁ উচতনিমূলক যাতে কোনো ধৰণৰ বক্তব্য নিদিয়ে, উচতনি সকিয়নি এইবিলাক আমি তেখেতৰ পৰা বিচৰা নাই। তেওঁ শোণিতপুৰ জিলাৰ ব্যক্তি হয়। শোণিতপুৰ বা অসমৰ বিভিন্ন জেগাত কি কৰে কৰি থাকক। তেওঁ ছাত্ৰ সংগঠনৰ মুৰব্বী হিচাপে নেতা সাজি আমাৰ BTCত পদাৰ্পণ কৰাৰ প্ৰয়োজন নাই। গতিকে তেখেতৰ কোনো ধৰণৰ আমাৰ প্ৰয়োজনবোধ আমি কৰা নাই। গতিকে তেখেতে BTCৰ বিষয় লৈ যাতে ভৱিষ্যতে কোনো এটা শব্দ কোনো এটা মাত যাতে নামাতে তেওঁ সকীয়াই দিছোঁ। যদি তেওঁৰ চক্ৰান্তত যদি আমাৰ BTCত কিবা অশান্তিৰ পৰিৱেশ সৃষ্টি হয়, গতিকে তেখেতৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। এই জাতি দৰদী নেতা যে BTCৰ নমিনেটেড MCLA থাকে 6জন, যিটো জাতি জনগোষ্ঠীৰ পৰা MCLA হিচাপে নিৰ্বাচিত নহয়। তেনেকুৱা জাতি জনগোষ্ঠীৰ ভিতৰত চৰকাৰে 6জন ব্যক্তিক জাতিটো পৰিচালনা কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যাবিলাক উপস্থাপন কৰাৰ ক্ষেত্ৰত এজনকৈ 6জন নমিনেটেড MCLA দলে দিয়ে, চৰকাৰে দিয়ে। আৰু এইটো বস্তু BTC হোৱাৰ পৰাই আৰম্ভ হৈছে। গতিকে যোৱা 5টা বছৰত UPPLৰ চৰকাৰৰ দিনত প্ৰমোদ বড়োৱে আমাৰ মুছলমান সম্প্ৰদায়ৰ এজনো ইলেক্টেড MCLA নাছিলে। তাৰ পাছতো এজন নমিনেটেড MCLA যেতিয়া দিয়া নাছিলে, ইমান এটা বৃহৎ আমাৰ জাতিক UPPLে ক্ষতি কৰাৰ পাছতো সেই সময়ত কিন্তু সেই নেতা জাতীয় সংগঠন বুলি পৰিচয় দিয়া শোণিতপুৰ জিলাৰ সেই নেতাগৰাকীক এটা শব্দ এটা মাত দিয়া আমি দেখিবলৈ পোৱা নাই। গতিকে মাটিৰ পট্টা UPPLৰ দিনত কাকো দিয়া আমাৰ দৃষ্টিগোচৰ হোৱা নাই, অকল নাটকবাজি কৰিছে। গতিকে সেই সময়তো কোনো ধৰণৰ মাত মাতিবলৈ দেখা নাই। উচ্ছেদ সেই সময়তে প্ৰমোদ বড়োৰ দিনতে সৃষ্টি হৈছিলে, সেই সময়তো তেওঁ মাত মাতা আমাৰ দৃষ্টিগোচৰ হোৱা নাই। গতিকে এতিয়া ধুনীয়াকৈ BTCখন চলি আছে। আমাৰ এতিয়া চাওক মাজবাট সমষ্টি, আমাৰ মাজবাট সমষ্টিত আমাৰ যিজন মন্ত্ৰী, আমি সমষ্টিবাসী ইমান সৌভাগ্যৱান। আমাৰ মন্ত্ৰী ডাঙৰীয়াই আমাৰ প্ৰতিটো অঞ্চলৰ প্ৰতিখন গাঁৱত ইমান সুন্দৰভাৱে তেখেতৰ দৃষ্টিগোচৰ হৈ আছে। তেখেতে আমাতকৈ বেছি জানে। গতিকে তেখেতে আমাৰ অঞ্চলবিলাক লৈ যিমান পৰিকল্পনা লৈছে, গতিকে 5টা বছৰত তেখেতে বহুত উন্নয়নমূলক কাম কৰিব। গতিকে ইয়াৰ মাজত যাতে এওঁলোকে যদি বিভ্ৰান্তকৰ সৃষ্টি কৰে, গতিকে আমাৰ অঞ্চলৰ উন্নয়নমূলক ক্ষেত্ৰত বা বিভিন্ন ক্ষেত্ৰত আমাৰ অসুবিধাৰ হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত তেখেতক সকীয়াই দিছোঁ। আৰু লগতে তেখেতক দৃষ্টিগোচৰ কৰিব খুজিছোঁ যে আমাৰ মন্ত্ৰী ছাৰে ইলেকশ্যনৰ পূৰ্বেই আমাৰ মুছলমান সম্প্ৰদায়ৰ ধৰ্মীয় অনুষ্ঠান, যিটো কয় মাৰ্কাজ ভৱন বুলি কয়, 50 লাখ টকাৰ আমিনপাৰা গাঁৱত মাৰ্কাজ ভৱন দিছে। মাজবাট সমষ্টিৰ 15টা মছজিদত 14 লাখ টকীয়াকৈ যিটো পানীৰ ফেচিলিটি, নামাজ পঢ়াৰ আগত যিটো অজু কৰাৰ ব্যৱস্থা লাগে, পানীৰ এটা পৰিষ্কাৰ বিশুদ্ধ পানীৰ যোগানৰ কাৰণে 15খন মছজিদত 14 লাখ টকীয়া পানী ফেচিলিটিৰ ব্যৱস্থা কৰি দিছে। বিভিন্ন ধৰণৰ ৰাস্তা ঘাটবিলাক পকী কৰি আছে আৰু পৰিকল্পনা লৈছে। ইতিমধ্যেই আমাৰ অঞ্চলৰ এই 5টা বছৰৰ ভিতৰত হয়তো তেনেকুৱা কেঁচা ৰাস্তা বিচাৰি আমি নাপাম। গতিকে ইমান সুন্দৰ পৰিৱেশত আমি বসবাস কৰি আছোঁ। গতিকে এই শোণিতপুৰৰ নেতাজনক এইবিলাক
সুন্দৰ পৰিৱেশত যাতে অশান্তিৰ সৃষ্টি নকৰে, গতিকে তেখেতক মই সকীয়াই দিছোঁ। তেখেতে BTCৰ কোনো ক্ষেত্ৰত যাতে মাতিবলৈ নাহে, তেওঁক কোনেও মাতিবলৈ ইয়াত বিচৰাও নাই, তেওঁ মাতিও অনা নাই তেখেতক। গতিকে তেখেতে শোণিতপুৰ জিলাত তেখেতসকলৰ অঞ্চলক লৈ কি চিন্তা কৰি আছে সেইফালে কৰিবৰ কাৰণে আমি সকীয়াই দিছোঁ।